গতিকে যোনে গণ্ডগোল কৰে তেওঁলোকক ৰাজহুৱাভাৱে জবাবদিহি কৰিবৰ কাৰণে সকলো সাজু হৈ থাকে। ইয়াত কংগ্ৰেছে যদি গণ্ডগোল কৰে কংগ্ৰেছক ধৰা হ'ব, AIUDF-য়ে যদি গণ্ডগোল কৰে AIUDF-ক ধৰা হ'ব। এনেকুৱা ধৰণৰ বক্তব্যবিলাক দুৰ্ভাগ্যজনক, সকলো ফালৰ বক্তব্যই দুৰ্ভাগ্যজনক। আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিব লাগে। আমাৰ এজন প্ৰতিনিধিও যদি দিল্লীলৈ পঠিয়াব পাৰোঁ বিৰোধীসকলে, তেতিয়াহ'লে সেইটো অসমৰ কাৰণে গুৰুত্বপূৰ্ণ কথা। কিন্তু আমাৰ মাজত যদি সংঘাত হয় বা আমাৰ কোনোবাই যদি ষড়যন্ত্ৰ কৰে বা আমাৰ কোনোবাই যদি চৰকাৰৰ পক্ষ গ্ৰহণ কৰিব খোজে অপজিশ্যনে, তেতিয়াহ'লে তেওঁক কেতিয়াও ক্ষমা কৰা নহ'ব। অসমৰ ৰাইজে ক্ষমা কৰা উচিত নহয়। আৰু সেইকাৰণে যোনেই কাইলৈতো ওলাই যাব, কোনে গণ্ডগোল কৰিছে কাইলৈ ওলাই যাব, এইটো কনফাৰ্ম থাকক। আৰু বিশেষকৈ বেলট পেপাৰটো নাম্বাৰ থাকে, যদি কোনোবাই গণ্ডগোল কৰে লগে লগে ধৰা পৰিবই আল্টিমেটলি। গতিকে যোনেই গণ্ডগোল কৰে তেওঁলোকক ৰাজহুৱাভাৱে জবাবদিহি কৰিবৰ কাৰণে সকলো সাজু হৈ থাকক। আমি কাইলৈ দিনটোৰ কাৰণে অপেক্ষা কৰি আছোঁ। সেয়া কংগ্ৰেছে যদি গণ্ডগোল কৰে কংগ্ৰেছক ধৰা হ'ব, AIUDF-য়ে যদি গণ্ডগোল কৰে AIUDF-ক ধৰা হ'ব। কাকো খুদাই এৰা নহ'ব। অপজিশ্যনৰ অমহতীয়া প্ৰাৰ্থীক আমি ভোট দিম বুলি সিদ্ধান্ত লৈছোঁ, ভোট দিব লাগিব। এতিয়া টকা খাই গণ্ডগোল কৰি কোনেও যাতে বেলেগ